দুহিতা অৰ্থ হৈছে জীয়ৰী বা কন্যা। দুহিতা নামৰ এই নতুন ধাৰাবাহিকখন অতি সোনকালে ৰং চেনেলত সম্প্ৰচাৰ হ'বলৈ গৈ আছে। আজি হৈছে ৩ নৱেম্বৰ ২০২৪ চন। আজি গুৱাহাটীৰ গীতা মন্দিৰত দুহিতা ধাৰাবাহিকখনৰ শুভ মুহূৰ্ত হৈ যায়, তাৰপিছতে শ্বুটিং আৰম্ভও হয়। এই দুহিতা ধাৰাবাহিকখন আপোনালোকে আঁকোৱালি ল'ব বুলি আমি দৃঢ় বিশ্বাসী। ভগৱানৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ যাতে অসমবাসীয়ে এই ধাৰাবাহিকখনত আপোনালোকে নতুনত্ব পাব। কিয়নো এই ধাৰাবাহিকখন যদিও নাৰীকেন্দ্ৰিক, তথাপিতো সকলো চৰিত্ৰকে এই ধাৰাবাহিকখনত প্ৰাধান্য দিয়া হৈছে আৰু প্ৰেম, বিবাহ, বিচ্ছেদ এই সকলোবোৰ এই ধাৰাবাহিকখনত আছে আৰু লগতে অলৌকিক ঘটনা পৰিঘটনাৰো সমাহাৰ ঘটিছে এই ধাৰাবাহিকখনত। সেইকাৰণে এই ধাৰাবাহিকখনত আপোনালোকে পৰিয়ালকেন্দ্ৰিক বিভিন্ন ধৰণৰ সমস্যাসমূহ, পৰিয়ালৰ হাঁহি কান্দোন, সুখ দুখসমূহৰ লগতে অলৌকিক বিভিন্ন ধৰণৰ ঘটনা দেখিবলৈ পাব আৰু আমি দৃঢ় বিশ্বাসী আপোনালোকে ভাল পাব, আপোনালোকে কেতিয়াও নিৰাশ নহয়। ধন্যবাদ।